everyone, welcome back to my channel Nibi NU. Namaskar, moi Nikita apnalok সকলোকে মোৰ YouTube চেনেললে স্বাগতম জনাইছো। আপোনালোকে তো থাম্বনেল দেখি ইতিমধ্যে গম পাইছে আমি কলে গৈ আছো। তেনে হলে ভিডিওটো থাকিব শেষলৈকে মই দেখুৱাই যাম বহুত ভাল এডখৰ ঠাইলে গৈ আছো। সঁচাকৈ বহুত বেছি ধুনিয়া। তেনে হলে ভিডিওটো চাই থাকিব শেষলৈকে। এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো ভগৱানৰ নামটো লৈ দিনটো লৈ বুলি। এতিয়া আমি আহিছো অকমান ফ্ৰুটছ কিনিবলৈ খাবৰ কাৰণে চাব পাৰে। এতিয়া আমি ইয়াতে অকমান ৰখিছো ভিউটো চাবৰ বাবে। এই ধুনিয়া ভিউ সঁচাকে বহুত বেছি ভাল লাগিছে। এতিয়া মই আপোনালোকক দেখুৱাবলৈ ওলাইছো উমিয়াম লেক আৰু এই লেকটো হৈছে টুৰিষ্ট এট্ৰাকচন স্পট। আপোনালোকক ধুনিয়াকে ভিউটো দেখাই দিছো। যিসকল লোক আপোনাৰ মেঘালয়লৈ আহে এই স্পটটো কোনো মিছ নকৰে। আমি চাব আহিছো টি গাৰ্ডেন। ইয়াক টি গাৰ্ডেনৰ পিনে গৈ আছো। আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো চাওক। এতিয়া ইয়াত আপোনাৰ সোমাবৰ কাৰণে টিকেট কাটিব লগা হৈছে। চ' টিকেট কাটি আছে। এতিয়া যাম আৰু ভিতৰলৈ। এতিয়া টি গাৰ্ডেনলৈ আহিছো যিহেতু চাহ একাপটো খাবই লাগিব। চ' ইয়াত চাহ একাপ আৰু পেটিছ অৰ্ডাৰ দিয়া হৈছে। এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলো। মানে আমি যলে যাম আমাৰ ডেষ্টিনেশ্যন তালে গুৱাহাটীৰ পৰা প্ৰায় 160 কিলোমিটাৰ দূৰত্বত আছে। সেইবাবে লাহে লাহে ৰখি ৰখি গৈ আছো আৰু লগতে আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখুৱাই গৈ আছো। এতিয়া মই দেখাইছো মোৰ চবত চাই ভাল লগা চিনাৰীটো। মানে গৈ থাকোঁতে চবত চাই ভাল লগা স্পট। চাওকচোন পৰিৱেশটো কিমান বেছি ধুনীয়া, ডাৱৰেৰে ভৰি আছে। এতিয়া আমি আহিছো ভিউ পইণ্টলৈ। এতিয়া মই আপোনালোকক দেখাইছো এইটো ডাউকিৰ ভিউ পইণ্ট। ইয়াৰ পৰাই সকলো ভিউটো চোৱা হয়। আপোনালোকে চাওকচোন কিমান ধুনীয়া ভিউ। এতিয়া আমি
প্ৰায় 3000 ফিট অল্টিটিউডত আছো Finally, our destination paluhi. এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছো এছিয়াৰ ক্লিনেষ্ট ভিলেজ যাৰ নাম হৈছে জেগাটোৰ নাম হৈছে মেলং আৰু বৰ্তমান এতিয়া আমি আহি পাইছো Welcome to Mawlynnong. এইখনে হৈছে এছিয়াৰ ভিতৰত ক্লিনেষ্ট ভিলেজ আৰু এই ভিলেজখনৰ আপোনাৰ এটা ব্যতিক্ৰম আছে ইয়াত আপোনাৰ পুৰুষতকৈ মহিলাই বেছি কৰ্ম কৰে আৰু তেওঁলোকে এনেদৰে দোকান খোলা হয় ঘৰৰ সন্মুখত আৰু তেওঁলোকে হাতেৰে নিৰ্মিত কৰে বাঁহৰ কিছুমান সামগ্ৰী আৰু এনেদৰে বিক্ৰী কৰা হয় এতিয়া মই আপোনালোকক এটা ইন্টাৰেষ্টিং সাংঘৰ দেখাম এই সাংঘৰটো এনেদৰে গছ দুজোপাৰ মাজত বনোৱা হৈছে আৰু যেটো সাংঘৰ সেই সাংঘৰটো হৈছে এজোপা গছৰ ডালত এনেদৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত সকলো বস্তুতে যাবৰ বাবে টিকট কটা হয় এয়া চাওক ধুনিয়াকৈ দেখাই দিছো আৰু এই গাঁওখন সঁচাকৈ বহুত বেছি ক্লিন আপুনি কেনিও একো পৰি থকা নেদেখিব আপোনালোকে চাব পাৰে একো এটা পৰি থকা নাই আৰু এওঁলোকে প্লাষ্টিক পেলাবৰ বাবে এনে ধৰণৰ আপোনাৰ ডাস্টবিন বনোৱা হৈছে এই ডাস্টবিনটো বাঁহৰে নিৰ্মাণ কৰিছে ইয়াতে প্লাষ্টিক বা যিকোনো লেতেৰা পেলাবৰ বাবে আৰু এই গাঁওখনৰ এটা বৈশিষ্ট্য আছে মানে পুৰুষতকৈ মহিলাই যেহেতু আপোনাৰ কৰ্ম বেছি কৰে সেইবাবে ইয়াত পুৰুষে মহিলাক বিয়া নাপাতে মহিলাইহে পুৰুষক বিয়া পাতে আৰু মহিলাৰ উপাধিটো পুৰুষে লয় এইখন এখন বাঁহৰ দলং আৰু মই এটা কথা আপোনালোকক জনাবলৈ বিচাৰো যি সকল লোক ইয়ালৈ ফুৰিবলৈ আহিব তেওঁলোকৰ বাবে ইয়াত আপোনাৰ ষ্টে হোমৰ ব্যৱস্থা আছে আৰু আপুনি সেই ঘৰবোৰত যদি থাকে তাৰ বিনিময়ত আপুনি কিছু মূল্য দিব লগা হয় আৰু ধুনিয়াকৈ ইয়াতে আপুনি থাকি যাব পাৰে এতিয়া আমি আহিছো ইয়া প্লেগ্ৰাউণ্ড ইয়াতে লৰা ছোৱালীবোৰে এনেকে খেলিব পাৰে এতিয়া গাইস আমি চাবলৈ গৈ আছো ৰুট ব্ৰিজ আৰু মোৰ লগতে আপোনালোককো দেখুৱা বলক তেনেহলে আপোনালোকে ৰুট ব্ৰিজলৈকে প্ৰায় 1 কিলোমিটাৰ
মান এনেদৰে খুচকাৰি যাব লাগিব আৰু যেহেতু ভিডিওটো শুট কৰালে আমি তালে যোৱালৈকে আপোনাৰ ইভিনিং হৈছিলে সো ভিডিও কোৱালিটিটো অকমান বেয়া আহিছে ইগনোৰ কৰিব তে গৈ থাকক বলক মোৰ লগত এতিয়া মই গৈছো টিকেট কাটিবলে আৰু ইয়াৰ এন্ট্ৰি ফিজ হৈছে এজনৰ 40 কৈ Finally, I have to go to road bridge. And this is a road bridge. এতিয়া আমি গৈ আছো ঘৰৰ অভিমুখে যেটো আমাৰ চাই হৈ গল আৰু সঁচাকৈ বহুত বেছি ধুনিয়া ঠাই আপোনালোকেও এবাৰ আহি চাই যাব পাৰে আৰু ভিডিওটো কেনুকা পালে কমেন্ট সেকশনত জনাব আৰু ইমান কষ্ট কৰি ভিডিওটো বনাইছো ইমান দূৰ আহি সো লাইক এটা কৰি দিব আজিৰ ভিডিওটো ইমানখিনি থাকিলে যদিহে ভিডিওটো চাই ভাল লাগিছে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব আজিলৈ বাই বাই